সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰিচালন সঞ্চালক শহীদুৰ ৰহমানে। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। আসসালামু আলাইকুম। হয়, মই মোহাম্মদ শহীদুৰ ৰহমান, জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰিচালন সঞ্চালক ৰূপহী। যিহেতুকে ৰমজান মাহ, আমাৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে, এই ৰমজান মাহৰ কাৰণে মই সকলো ৰাইজলৈ, অসমবাসী ৰাইজ তথা আমাৰ এই অঞ্চলৰ সকলো ৰাইজ, সকলো ধৰ্মাৱলম্বী ৰাইজলৈ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। লগতে ৰমজান মোবাৰক, আৰু যাতে সকলোৱে ভালে কুশলে থাকে, সকলোৰে স্বাস্থ্য ভাল থাকে, দীৰ্ঘায়ু হয়, তাৰ কামনা ৰাখিছোঁ। লগতে আমাৰ যিসকল ধৰ্মাৱলম্বী লোক আছে তেওঁলোককো বিশেষকৈ ৰমজান মাহত যি ফাষ্টিঙৰ ব্যৱস্থা, ৰোজাৰ ব্যৱস্থা, ৰোজা ৰাখিব বুলি আশা ৰাখিছোঁ। আৰু ৰোজাৰ দ্বাৰা আমাৰ স্বাস্থ্যৰো বহুত উন্নতি হয়। এটা বছৰত আমাৰ বহু ধৰণৰ বিষাক্ত বস্তু আমাৰ শৰীৰত থাকে, এইখিনি এক্সক্ৰিশ্যনৰ কাৰণে বা এইখিনি নিৰাময়ৰ কাৰণে আৰু যাতে নিষ্কাশন হয়, তাৰ কাৰণে আমি ৰমজান মাহত ফাষ্টিঙত থাকোঁ। তাতে কামনা কৰোঁ যে সকলোৱে এইটো স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰমজান মাহত এই ফাষ্টিং কৰিলে নিশ্চয় উপকৃত হ'ব, তাৰে আশা থাকিল। আৰু মোৰ অন্তৰৰ ফালৰ পৰা সকলোকে ৰমজান মাহৰ এগিন শুভেচ্ছা জনাইছোঁ। এটা বছৰ অপেক্ষা কৰিব লাগে পবিত্ৰতা ৰমজান মাহ। সকলোৱে এটা ইছলামী লোকসকলে এটা ৰমজানৰ পবিত্ৰ, হয়, তাকে মনটোৰ কাৰণে ফুটি লৈ থাকে। তাকে ৰমজান মাহ চলি আছে, ৰোজাও ৰাখিছে, কি ক'ব এটা? হয়, অৱশ্যে আমি এটা বছৰ অপেক্ষা অন্তত আমি এই ৰমজান মাহ অৰ্থাৎ 11 মাহ আমি এনেই ধৰক ৰোজা নাৰাখোঁ। হয়, আমি বিভিন্ন ধৰণৰ অভোগ্য বস্তু আমি ভোগ কৰোঁ। হয়, কিন্তু এটা মাহত আমি এই মাহত বহুত ফূৰ্তি আনন্দ এটা আহে যে আমি এই মাহতে আমি সকলোৱে মিলি জুলি এই ৰমজান মাহ পাৰ কৰিম। বিশেষকৈ আমি যেতিয়া ইফতাৰ কৰোঁ পৰিয়ালবৰ্গ একেলগে হৈ, বা ইজন আনজনক শ্বেয়াৰিং কৰোঁ, খোৱা খাদ্য সামগ্ৰী বা ধনীয়া দুখীয়াক সাহায্য কৰে, সকলোৱে মানে সমতা স্থাপন হয় ইয়াৰ দ্বাৰা। লগতে সকলোৱে মানে ভাল ফুডছ মানে খাব পাৰে, ভাল খাদ্য খাব পাৰে, আৰু সকলোৰে মাজতে নিউট্ৰিচনৰ এটা সমাহাৰ হয়। লগতে ইফতাৰ পাৰ্টি হয়, য'ত মানে সকলোৱে একেলগে মিলি জুলি এটা বাৰ্তা বা এনাজৰী এটা আমাৰ গঢ়ি উঠে। তাৰ কাৰণে ৰমজান মাহৰ কাৰণে আমি অপেক্ষাৰত, যে আমি সকলোৱে এই ৰমজান মাহ পোৱাৰ লগে লগে সকলো ধৰ্মাৱলম্বী লোকৰ মাজত এটা সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ হ'ব। আমি সকলোৱে মিলি জুলি আমি একেলগে ইফতাৰ কৰোঁ, বা কেতিয়াবা আমি একেলগে আমি চেহেৰি খাওঁ। চেহেৰি আপোনালোকে দেখিছে যে বিভিন্ন ঠাইত চহৰ অঞ্চলতো চেহেৰি বিতৰণ কৰা দেখা যায়। সকলো ধৰ্মৰ মানুহে একেলগে মিলি চেহেৰি বিতৰণ কৰে, আৰু ইয়াৰ দ্বাৰা মানে সম্প্ৰীতি সুদৃঢ় হয়। তাৰে কামনা ৰাখিছোঁ, আৰু আমি এইটোৱেই আশা ৰাখিম সকলো ৰাইজলৈ যে আমি এই ৰমজান মাহত সকলোৱে মিলি জুলি দেশখনক সমাজখনক আগুৱাই লৈ যাম। ধন্যবাদ।